নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰতো ভালেই, আশা কৰোঁ আপোনালোকৰ হয়তো সকলোৰে ভালেই চাগে। তো মই আজি আহিছোঁ চাপতগ্ৰাম নীলানন্দ আশ্ৰমত। তো ইয়াতে ৰথমেলা হৈছে, আপোনালোকে হয়তো সকলোৱে গম পায় ৰথমেলা আৰম্ভ হৈছে। তো মই আজি চাব আহিছোঁ আৰু মই দিনতে আহিলোঁ। তো ৰাতি আহিলেতো ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিম, তো তাৰ কাৰণে মই আজি দিনতে আহিছোঁ যাতে মন্দিৰবিলাক আপোনালোকক ভালদৰে দেখুৱাব পাৰোঁ আৰু ৰাতিৰ পৰিৱেশটো আপোনালোকক অলপ আজি দেখুৱাই যাম। তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে আৰম্ভ কৰিছোঁ আৰু আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু মই বাকীখিনি আপোনালোকক দেখুৱাই যাম মন্দিৰটো কেনেকুৱা আৰু কেনেদৰে সজাইছে পূজাৰ কাৰণে। তো বাকীখিনি আপোনালোকে চাব পাৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু মই দেখুৱাই যাম। এইখন হৈছে মন্দিৰত সোমোৱা গেট। তো গেটখন এনেদৰে সজাইছে ধুনীয়াকৈ। ৰাতি বহুত ভাল লাগিব আৰু লাইট আছে। তো দিনত এনেকুৱা সজাইছে গেটখন, মই দেখুৱাই আছোঁ আপোনালোকক। তো মই এতিয়া আপোনালোকক দেখুৱাম ৰাধা গোবিন্দ মন্দিৰ। এইটো মন্দিৰটো আৰু ইয়াতে নাম চলি আছে, এইটো মই আপোনালোকক দেখুৱাম। মই এতিয়া উঠি আছোঁ মন্দিৰৰ ওপৰত আৰু ইয়াতে কীৰ্তন হৈ আছে, নাম মই দেখুৱাম আপোনালোকক। এয়া নাম চলি আছে ইয়াতে আৰু ইয়াতে দিন ৰাতি অনবৰতে নাম চলিয়ে থাকে। তো এয়া নাম গাই আছে আৰু এইটো মন্দিৰটো ৰাধা কৃষ্ণ মূৰ্তি। এইটো ঘৰটো আৰু এইটো গোটেই মন্দিৰটো আপোনালোকক দেখুৱাম এবাৰ। এতিয়া আমি গৈ আছোঁ ৰাধা গোবিন্দ মন্দিৰত। এইটো হ'ল ৰাধা গোবিন্দ মন্দিৰ। মন্দিৰটো বন্ধ কৰা আছে, তথাপি আপোনালোকক দেখুৱাইছোঁ দূৰৰ পৰাই। কালি মন্দিৰটো যদি খোলা থাকে তেনেহ'লে আপোনালোকক দেখুৱাম। আৰু কালিতো মেলা আছে, তো মন্দিৰ খোলা থাকিবই, আজি বন্ধ। তো আপোনালোকক আজি দূৰৰ পৰাই দেখুৱাইছোঁ। আৰু মন্দিৰটো বন্ধ হোৱাৰ কাৰণ হ'ল ইয়াত যিটো মন্দিৰৰ ভিতৰত মূৰ্তি আছে, সেই মূৰ্তিটোৱে ৰথত তুলি লৈ যোৱা হৈছে বেলেগ এটা মন্দিৰলৈ। তো তাৰ কাৰণে মন্দিৰটো বন্ধ কৰা আছে। তো কালিতো মূৰ্তিটো ইয়াতে আনিব, সেইকাৰণে মন্দিৰটো খোলা থাকিব আৰু আপোনালোকক মই দেখুৱাই যাম। আপোনালোকেও চাব পাৰিব মোৰ লগতে। এইটো মন্দিৰটো ইয়াতে আৰু এইটো এটা মন্দিৰ আৰু এইটো হ'ল পাগল বাবাৰ কক্ষ। তো এইটো পুৰণি কক্ষ, এইটো মন্দিৰ। তো মই এতিয়া ওপৰৰ পৰাই তলৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাম।
ইয়া মানুহজনে চাফা কৰি আছে, পাত পৰিছে। আৰু এইটো হ'ল পাগল বাবাৰ মেইন মন্দিৰ। তো মই বাহিৰতে আছোঁ আৰু ইয়াৰ মানে দৰ্জাখন বন্ধ আছে। তো আপোনালোকক ভিতৰত সোমাই দেখুৱাব নোৱাৰিম। তো দূৰৰ পৰাই মই আপোনালোকক দেখুৱাই আছোঁ মন্দিৰটো। এইটো হ'ল মেইন মন্দিৰ, পাগল বাবাৰ মন্দিৰ বুলি কোৱা হয়। আৰু আগতে যিটো অলপ আগতে আপোনালোকক দেখুৱালোঁ সেইটো মন্দিৰ নহয়, সেইটো কক্ষ আছিল পাগল বাবাৰ, আৰু এইটো আচল মন্দিৰ। এইবাৰ বেক কেমেৰা কৰি আপোনালোকক দেখুৱাইছোঁ মন্দিৰটো। তো মন্দিৰটোৰ দুৱাৰখন যিহেতু বন্ধ কৰা আছে, ভিতৰত সোমাব নোৱাৰিম। মই বাহিৰৰ পৰাই আপোনালোকক এইবাৰ দেখুৱাই গৈছোঁ বেক কেমেৰা কৰি। এইখন মন্দিৰটোৰ গেট। তো পূজাৰ কাৰণে ধুনীয়াকৈ গেটখন সজাইছে বিভিন্ন ধৰণৰ ফুলেৰে, আৰু ৰাতি হ'লে দেখিব বহুত ধুনীয়া লাগিব। তো ৰাতিও মই আপোনালোকক দেখুৱাম। আৰু ইয়াতে বিভিন্ন ধৰণৰ ফটো আছে। ইয়াতে কুমাৰী পূজা আৰু দুৰ্গা পূজাৰ বহুত ডাঙৰকৈ উৎসৱ হয়। তো তাৰ কাৰণে ইয়াতে বিভিন্ন পূজাবিলাকৰ বিভিন্ন ধৰণৰ ফটো ইয়াতে মানে বনাই থোৱা হৈছে। ফটোবিলাক ধুনীয়াকৈ ৰাখিছে ইয়াতে। বিভিন্ন পূজাৰ বিভিন্ন ধৰণৰ ফটো ইয়াতে ধুনীয়াকৈ সজাই ৰখা হৈছে। আৰু ইয়াতে খোৱা পানীৰ ব্যৱস্থা আছে, আৰু ইয়াৰ ওপৰত মানুহ থাকে, কেণ্টিন আছে ওপৰত। তো এইবিলাক ধুনীয়া ধুনীয়া ফুলৰ গছ। তো এইটো ওপৰত কেণ্টিন আছে, মই আপোনালোকক বেক কেমেৰা কৰি এইবাৰ দেখুৱাম। এইটো ওপৰত কেণ্টিন। আৰু সেইটো এটা মন্দিৰটো ভালদৰে বনোৱা হোৱা নাই, গিৰিধাৰী মন্দিৰ। তো মন্দিৰটো এতিয়া বন্ধ আছে। তো কালি মন্দিৰটো খুলিলে মই আপোনালোকক যদি পাৰোঁ ভিতৰত গৈ মন্দিৰটো অলপ দেখুৱাম। তো আজিতো বন্ধ আছে। এইটো মন্দিৰটো এইফালৰ পৰা আৰু এবাৰ দেখুৱাইছোঁ। মন্দিৰটোৰ কাম এতিয়াও হোৱা নাই। তো ভিতৰত হৈছে কিজানি নাজানো। তো কালি যদি আহোঁ, কালি আপোনালোকক দেখুৱাম হৈছে নে নাই। আৰু এইটো হ'ল দুৰ্গা মন্দিৰ, আৰু ইয়াৰ কাষতে আছে পাকঘৰ। তো মন্দিৰটোত কিবা গান হৈ আছে, তথাপি মই আপোনালোকক ওচৰৰ পৰা এবাৰ দেখুৱাই আহিম। মন্দিৰটোতে ইয়াতে কিছুমান গান হৈ আছে। ইয়াৰ পূজাৰীবিলাকে গান কৰি আছে। আৰু এইটো হ'ল এটা ডাঙৰ ভৱন। তো ইয়াতে যেতিয়া উৎসৱ হয় তেতিয়া ইয়াতে মানুহবিলাক প্ৰসাদ খায়, আৰু কিবা যদি তেনেকুৱা মানে ডাঙৰ উৎসৱ হয় তো ইয়াৰ ভিতৰতে হয়। এইটো বহুত ডাঙৰ ভৱন। এইটো আপোনালোকক এবাৰ ঘূৰি দেখুৱালোঁ। এইবিলাকতে স্কুল।
এইটো এটা ডাঙৰ ভৱনৰ নিচিনাই তো ভৱনে ক'ব পাৰি তো ইয়াতে যদি বহুত দূৰৰ মানুহ আহে তো ইয়াতে থকাৰ ব্যৱস্থা আছে মানুহে ইয়াতে থাকে তো মানুহ আহিছে কিজানি দূৰৰ পৰা ইয়াতে আছে এইবিলাক কাপোৰ আৰু ইয়াতে ৰথখন ৰখা হয় তো এতিয়াতো ৰথখন ইয়াৰ পৰা বেলেগ এটা মন্দিৰলৈ নিয়া হৈছে তো এই ঠাইখিনি ইয়াতে খালী হৈ আছে আৰু কালি ইয়াতে ৰথখন আনি থোৱা হ'ব আৰু এইটো হ'ল শ্ৰী ৰাম মন্দিৰ মই বাহিৰৰ পৰাই আপোনালোকক দেখুৱাম অলপ মন্দিৰটো এইটো ৰাম মন্দিৰ ইয়াতে ৰাম লক্ষ্মণ আৰু সীতা আছে মূৰ্তি পূজা কৰা হয় ইয়াতে তো মন্দিৰটো আৰু চাৰিওফালে ঘূৰি নেদেখুৱাওঁ এবাৰ দূৰৰ পৰাই দেখুৱাইছোঁ এইটো শ্ৰী ৰাম মন্দিৰ দেখুৱালোঁ আপোনালোকক আৰু এইবাৰ আপোনালোকক দেখুৱাব গৈ আছোঁ শ্ৰী হনুমান মন্দিৰ তো এই মন্দিৰটো আপোনালোকক দেখুৱাম ওচৰৰ পৰাই এইটো হ'ল শ্ৰী হনুমান মন্দিৰ এইটো মই আপোনালোকক দেখুৱাইছোঁ এবাৰ এইটো হ'ল হনুমানৰ মূৰ্তি আৰু ইয়াতে পূজা কৰা হয় এইটো হনুমান মন্দিৰ আৰু ইয়াৰ কাষতে আছে দান পাত্ৰ তো এইখিনিয়েই মন্দিৰটো এবাৰ আপোনালোকক আৰু দূৰৰ পৰাই দেখুৱাইছোঁ আৰু ইয়াত যিবিলাক মন্দিৰ আছিল গোটেই মন্দিৰবিলাক প্ৰায় আপোনালোকক দেখুওৱা হ'লেই তো এইটো আছিল হনুমান মন্দিৰ তো এইটো আপোনালোকক দেখুৱালোঁ আৰু ইয়াতে চাৰিওফালে আছে ফুলৰ গছ তো ইয়াতে যিহেতু গোটেইবিলাক মন্দিৰ তো তাৰ কাৰণে ইয়াতে বহুত ফুল আছে ফুল লাগে পূজা কৰিবৰ কাৰণে আৰু ইয়াৰ চাৰিওফালে ফুলৰ গছ আৰু এইটো আছিল শ্ৰী ৰাম মন্দিৰ এইটো আপোনালোকক দেখুৱালোঁ এইটো ৰাম মন্দিৰ তো এতিয়া মই আপোনালোকক দেখুৱাম শিৱ মন্দিৰ আছে এটা সেইটো আপোনালোকক দেখুৱাম সেইটো দেখুৱালে প্ৰায় ইয়াৰ মন্দিৰবিলাক দেখুওৱা শেষেই হ'ব তো যিমানবিলাক মন্দিৰ আছিল গোটেইবিলাক আপোনালোকক দেখুৱালোঁ তো অকল বাকী আছে শিৱ মন্দিৰটো দেখুৱাব এতিয়া শিৱ মন্দিৰটো দেখুৱাম আপোনালোকক আৰু ইয়াতে চোৱা ইমান ধুনীয়া জোপা ফুল আছে তো ইয়াতে মানে যিমান ফুলৰ গছ আছে তো ফুলবিলাক আচলতে নাথাকে তো বহুত মন্দিৰ আছে তো তাৰ কাৰণে সদায় পূজা কৰিবৰ কাৰণে ফুলবিলাক লাগে তো গছত মানে বেছি ফুল নাই আৰু এইটো হ'ল শিৱ মন্দিৰ শিৱ মন্দিৰটো কেনেকুৱা হয় আপোনালোকে হয়তো সকলোৱে জানে তো ওচৰৰ পৰা দেখুৱাব দৰকাৰ নাই তো দূৰৰ পৰাই আপোনালোকক দেখুৱাইছোঁ আৰু এইটো হ'ল জিৰণি কোঠা তো ইয়াতে মানুহবিলাক বহে জিৰণি লয় আৰু ইয়াৰ কাষতে এটা পুখুৰী আছে তো পুখুৰীটো মই আপোনালোকক এবাৰ দেখুৱাম এইটো হ'ল পুখুৰীটো এতিয়া বেছি পানী নাই এইটো পুখুৰী আৰু ইয়াতে যেতিয়া ৰাস মেলা হয় তো ইয়াতে মানে বিভিন্ন ধৰণৰ মূৰ্তিবিলাক ইয়াতে মানে সজাই থোৱা হয় পুখুৰীটোত তো ইয়াত বহুত ডাঙৰকৈ ৰাস মেলা হয় আৰু এই পুখুৰীটোত মূৰ্তিবিলাক ধুনীয়াকৈ সজায় শ্ৰীকৃষ্ণৰ মূৰ্তিবিলাক তো পুখুৰীটো আপোনালোকক দেখুৱালোঁ মই যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ
আৰু বহুত ৰ'দ আছিল, ৰ'দৰ কাৰণে ভালদৰে হয়তো দেখুৱাব নোৱাৰিলোঁ। তথাপি যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱালোঁ। তো ৰ'দৰ কাৰণে আমি অলপ জিৰণি লৈছিলোঁ। তো এতিয়া যাব ওলাইছোঁ ঘৰত। তো ভিডিঅ'টো আজি ইমানেই আছিল। আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত যি কৰিব লাগে কৰি দিব। আৰু অহাকালি মই হয়তো আৰু আহিব পাৰোঁ ইয়াতে মেলা চাবৰ কাৰণে। যদি আহোঁ তেনেহ'লে আৰু এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। তো মোৰ লগতে আপোনালোকেও চাব পাৰিব আৰু মই আপোনালোকক দেখুৱাই যাম। আৰু এইজনী মোৰ লগত আহিছে। তো তাই মনে মনে মোৰ ভিডিঅ' বনাই আছে, হয়তো হোৱাটছএপত ষ্টেটাছ দিব। তো একো নাই, দিব দিয়া। আৰু তাইৰ নামটো তাই কৈ দিব। My name is ধনমণি বিশ্বাস। তো তাইৰ লগত মই ইয়াতে আহিছিলোঁ। তো আৰু দুজনী আহিছিল। তো তেওঁলোকৰ মানে কিবা কাম আছে, তো তাৰ কাৰণে গ'ল। তো আমি এতিয়া ঘৰত যাব ওলাইছোঁ। তো আৰু ভিডিঅ'টো বেছি দীঘল নকৰি ভিডিঅ'টো ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। তো আৰু ভিডিঅ'টো এডিট কৰিছে এইজনী। তাই বাৰে বাৰে ক'ব কৈ আছে যে এডিট কৰা কথাটো ক'ব। তো কৈ দিলোঁ। তো তাই ধুনীয়াকৈ এডিট কৰে। তো বহুত ভাল এডিট কৰে। তো আজিৰ ভিডিঅ'টো তাই এডিট কৰিছে। তো কেনেকুৱা হৈছে ভিডিঅ'টো চাই আপোনালোকে কমেণ্টত জনাব। যদি ভাল হৈছে তথাপিও জনাব, বেয়া হ'লেও জনাব। তো আৰু ভালকৈ কৰিব চেষ্টা কৰিব। তো আজিলৈ ইমানেই আছিল। অহাকালি আপোনালোকক মই আৰু লগ পাম ইয়াতে হয়তো, যদি আহিব পাৰোঁ। তো আজিলৈ ধন্যবাদ।